হাই স্বাগতম জনাইছোঁ আমাৰ চেনেল জলপান খাব লৈছোঁ ঠিক আছে হাই স্বাগতম জনাইছোঁ আমাৰ চেনেল চিমি চুমি ফেশ্বন ষ্টাইল এণ্ড ব্লগছলৈ আজি হৈছে গৰু বিহু আজি আমি ৰাতিপুৱাই উঠিছোঁ দুজনীয়ে ৰাতিপুৱা 7টামান বাজিছে উঠি কি আমি আম বুটলিবলৈ আমৰ বেটু বুটলিবলৈ আহিলোঁ আজি যিহেতু গৰু বিহু সেইকাৰণে মানে গা ধোৱা সময়ত আমৰ বেটু আৰু হালধি মাহ সেনেকৈ গাত সানি গা ধুৱেতো সেইকাৰণে আমি আমৰ বেটু আম বুটলিবলৈ আহিছোঁ বাৰীত মুখ চুখ একদম বেয়া দেখা হৈছে যিহেতু উঠি কিনে আহিছোঁ আমি ভিডিঅ'টো বনাবলৈ দেখুৱাবলৈ আহিছোঁ চাই থাকক আপোনালোকেও গা ধুবিনে আজি ভাত খাই আছে সি গা ধোৱাৰ টাইমত যি চিঞৰে বুকুতে বাজিছে ঢোলৰে চাপ তেজত উঠিছে প্ৰীতিৰ লহ বুকুতে বাজিছে ঢোলৰে চাপ তেজত উঠিছে প্ৰীতিৰ লহ ৰাখাবি ভাগৰ দূৰ পাই দিলে হেৰি হ'ব গমেই বনাই তাই মুখত পৰিলিহে গম পাব গম পাব মুখত পৰিব আৰু মুখত পৰিলে আৰু বেছিকৈ তাহাঁতে হেৰি কৰে হৈছে নেকি এই পেটত দেখি দিছিলে নেকি
হাই গাইজ, এতিয়া বাজি গ'ল 10:30। আমি গা পা ধুই আহিলোঁ। আমাৰ যিহেতু গৰু নাই, আমাৰ ছাগলী দুজনী আছে, সেই দুজনীকে দাদা আৰু মই গা ধুৱালোঁ। গা ধুই ফুলকেইজোপাত পানী দি কিনে নিজেও গাত হালধি আৰু আম হালধি আৰু তেল লগাই গা ধুই আহিলোঁ। মুখৰ পৰা হালধি যোৱাই নাই, সেয়েহে মুখখন হালধীয়া যেন লাগিছে। যি নহওক যাব সেইটো পিছত। এতিয়া আমি খাবলৈ লৈছোঁ বৰা চাউলৰ জলপান। যিহেতু আজি বিহু, সেইকাৰণে আমি জলপানেই খাম বুলি ভাবিছোঁ। কথিত ভাষাত মানে আমাৰ ভাষাত চাইলা ভাত বুলি কয়, কিন্তু লিখিতত বৰা চাউলৰ জলপান বুলিয়েই জানো। সেইটো নাজানো, দেখুৱাই দিছোঁ ৰ'ব। এয়া জলপান খাব লৈছোঁ। ঠিক আছে, তেতিয়াহ'লে খাই লওঁ। খাই লৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰিব লৈছে। আজি দুপৰীয়া সাজত আছে পাৰ জোল। এতিয়া দুটা পাৰ আনিছিলে, সেই দুটা পাৰ বাচি আছে মায়ে। তাৰপাছত কাটি কুটি ভালদৰে ধুই কাটি কুটি তাৰপাছত বনাব। ইফালে মেকুৰী দুটাও খাই আছে, পাখিবিলাক খাই আছে, বহুত ভাল পায় সিহঁত দুটাই খাই কিনে। তাকেই এনেকৈ জিলিকে মোর জোন ওই খাইলা তোরা হে মুখনি ওই কদুম তগর ফুলিলে এতিয়া মাংস বনাবলৈ লৈছে। প্ৰথমতে কেৰাহী এটা লৈ তাত অকণমান তেল দিছে, তাৰপিছত জিৰা দিছে, দুটা পকা জলকীয়া লৈছে আৰু সেইখিনি ভালদৰে লৰাই লৈ কিনে তাত পিঁয়াজ দিছে। 5-6টামান পিঁয়াজ দিছে, তাৰ ওপৰত নিমখ অকণমান দিছে। নিমখ দিলে পিঁয়াজখিনি ভালদৰে গলি যোৱাত সহায় হয়, সেইকাৰণে নিমখটো প্ৰথমতেই দিয়ে। আৰু তাৰপাছত আদা নহৰু দিছে, তাৰপাছত জিৰা আৰু ধনিয়া গুড়ি দিছে। তাৰপিছত ভালদৰে ভাজি লৈ কিনে তাত বিলাহী দিছে। বিলাহীখিনি ভালদৰে ভজা যোৱাৰ পাছত মাংসখিনি ঢালি দিছে। মাংসখিনি ভালদৰে ভাজি লৈ তাত দুটা আলু সৰু সৰুকৈ কাটি দিছে আৰু সেইখিনি ভাজি লৈ তাত কোমোৰা দিছে। কোমোৰাখিনি ভালদৰে ভাজি লৈ হালধি দিছে অকণমান, মাংস অনুপাতে হালধিখিনি দিছে আৰু হালধিখিনি দি উঠি তাত গৰম মছলা অকণমান দিছে। হালধিটো পিছত দিয়া হয় যাতে আলু আৰু মাংসখিনি ভালদৰে সিজি লয়। হালধিটো প্ৰথমতে দিলে মাংসখিনি ভালদৰে নিসিজে বুলি কয়। এতিয়া সেইখিনি ভালদৰে ভাজি লৈ তাত অকণমান পানী দিছে যাতে মাংসখিনি ভালদৰে সিজি যায়, আৰু পানী দি অকণমান ভাজি কিনে তাৰ ওপৰত ঢাকনখন মাৰি দিছে। আৰু তাৰপাছত 5-10 মিনিটমান পাছত ঢাকনখন গুচাই পানীখিনি শুহি যোৱাৰ পাছত আৰু পানী দিছে। সেইখিনি ভালদৰে উতল অহাৰ পাছত গেছটো অফ কৰি দিছে। আমি অকণমান জোল থকা হিচাপে খাওঁ, ভাতৰ লগত সানি খাব পৰাকৈ খাওঁ, সেয়েহে পানী অকণমান বেছিকৈ ৰাখিছে। আজি আমাৰ দুপৰীয়া সাজত আছে পাৰ জোল, বেঙেনা ভাজি, সৰু আলু ভাজি আৰু কল ভাজি আৰু পিঁয়াজ আৰু চালাড। এতিয়া গধূলি আগে আগে ছাগলী দুটাক নতুন পঘাৰে বান্ধি দিয়া হৈছে। আজি যিহেতু গৰু বিহু, সেয়েহে সিহঁতক লাও আৰু বেঙেনাৰে মালা গাঁঠি গলত দিয়া হৈছে। আমি দুয়োটাই মালা গাঁঠিছোঁ লগ হৈ কিনে। এইফালে তাই দেখুৱাই আছে মালাডাল।
এতিয়া মালা কথা হ'ল ছাগলী দুটাক গলত মালা বান্ধি দিলোঁ তেতিয়াহ'লে আজিলৈ ইমানেই যদি ভাল পাইছে আমাৰ ভিডিঅ'টো চাই তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ